Good morning. আজি 6 জানুৱাৰী আৰু বৰ্তমান এতিয়া টাইম কিমান আছে জানো? বৰ্তমান টাইম 6:55 আৰু আমি লাহেকৈ উঠিছোঁ আৰু এতিয়া আমি ভিউ চাই গৈছোঁ চব ভিউ। খুব ধুনীয়া হয় এইবিলাকৰ পৰা গোটেই ভিউখিনি পাই থাকে। এতিয়া খালি চহৰৰ মাজত আহিলোঁ সেইকাৰণে বেয়া হৈছে কথাটো। এতিয়া বিশালে কৰিছে বাছ, আমি কৰিছোঁ অ'কে এণ্ড আমি আহি আছোঁ আৰু আহি আছোঁ। অলপ বহিছোঁ, টিকটো নমাই ল'লোঁ। ওপৰত বিৰা আছিলে, নামি আহিলে এইফালে আশিষ আছে শুই আৰু আশিষ আৰু খাই আছোঁ চানা আনিছিলোঁ যে আমি। তাৰপাছত আৰু কিবা খাই পেলাই লাহেকৈ গৈ আছোঁ। আমাৰ লগত থাকক, এবাৰ মুম্বাইত নমামগৈ আপোনালোকক। বৰ্তমান আমি পাইছোঁ, এতিয়া বাজিছে কিমান? 9:20 হৈছে। আমি পাইছোঁহি কাটিহাৰ জংচন। হাই কাটিহাৰ জংচন, এইটো মে বি বিহাৰৰে জংচন হ'ব নেকি। তাৰপিছত আমাৰ চিটটো এইডোখৰত আছে, আমাৰ ইয়াত আছে চিট। ডেটখন একদম আগত আছোঁ আমি আৰু এইফালে এইখন ট্ৰেইনৰ আগতে আছোঁ। এইটো আগ দেখিছে নহয়। आपका नाम क्या है? बाय 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 बाय। আমি বৰ্তমান পাইছোঁ বিহাৰৰ খাগৰিয়া জংচন পাৰ হৈছোঁ। খুবেই ধুনীয়া এটা জংচন পাৰ হ'লোঁ। তাৰপাছত আমি পামগৈ কালিলৈ 4টা বজাত নেকি। অলপ দুঘণ্টা ট্ৰেইনখন লেটো আছে, ৰাতি মেকআপ হৈ যাব পাৰে বাৰু। তাৰপাছত তেনেকৈ গৈ আছোঁ আৰু কিনো কৰিম। শুই আছোঁ, এইফালেও শুই আছে বিহু লৈ এইফালেও শুই আছে। তাৰপিছত বিৰাজ আছে ওপৰত। হাই বাই বিৰাজ, টোপনি গ'ল। আমি শুই আছোঁ বৰ্তমান আৰু এইফালে ভিউ খুব ধুনীয়া এটা ভিউ। এইফালৰ পৰা আপুনি এইটো গোটেই চাব পাৰিব। চিয়াৰ্ছ। অ'কে, মই কিবা কিবি অৰ্ডাৰ দিছিলোঁ আমাৰ IRCTিৰ পৰা। খাবলৈ বৰ এটা ঠিক নহয়, মছলা হয়। তাৰপিছত এতিয়া KFC বা কিবা এটা দিওঁ। এই আমাৰ ট্ৰেইন অ'কে, আৰু আমাৰ ট্ৰেইন হয় আৰু এইখন আগত, আমি একদম আগত আছোঁ, একদমেই আগত আছোঁ আমি। গা ধুবলৈ গেলা, পানী লাগিবলৈ গেলা, ভয় লাগে সিহঁতৰ কালা খুজি দিয়া হয় বুলি। এনেকৈ একেটা চোলা একেটা পেনেৰে এদিন 24 ঘণ্টা সম্পূৰ্ণ কৰিলোঁ, প্ৰায় 24 ঘণ্টা এখন ট্ৰেইনত। আৰু কেইজনমান অসমীয়া একেলগ হৈ ট্ৰেইনৰ ভিতৰত। হাই হাই টপ দেখিলে ঐ আহোঁ বুলি নকবা মাজনী। টিপ টপ দেখিলে ঐ আহোঁ বুলি নকবা মাজনী। ঐ মোৰেনো পানী পৰা ঘৰ, ঐ হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী। হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী। ঐ হ'বনো পানী লগা পাৰ্টনাৰ। ঐ দেহা কিৰাই গ'ল মই নাজানো। ঐ দেহা যোৱা, ঐ পেটলৈ ভাত নোযোৱা হ'ল।
Babi ơi আমি পাই গ'লোহি ঠাণ্ডা মানে বাহিৰততো আপুনি ক'ব নোৱাৰে এনেকুৱা ঠাণ্ডা ভিতৰত মানে এয়াৰটো মেইনটেইন হৈ থাকে যে আমাৰ চিট এইটো অ'কে এতিয়া আমাৰ খানা আহি গ'ল মই দেখুৱাইছোঁ হাতখন ধুই লওঁ খানাটো খাবলৈ প্লিজ হেল্প মি প্লিজ হেল্প মি দাঙি ধৰোঁ আমাৰ খানা আহি গ'ল আমি অৰ্ডাৰ দিছিলোঁ এখন ৰেষ্টুৰেণ্টৰ পৰা এয়া খানা আৰু এতিয়া খাম আমি কেইটাই খাইছে তলত মই আজি বোলো ওপৰত খাওঁ অকণমান ডাঙৰ মানুহ কাৰণে ধন্যবাদ খাই বৈ লওঁ পাতি আছোঁ বঢ়িয়া বৰ্তমান আমি পাইছোঁহি বৰগন উত্তৰ প্ৰদেশৰ আৰু এতিয়া বাজিছে 12:20 ট্ৰেইনখন ইমানেই লাহে গৈছে মানে ক'ব নোৱাৰি তাৰপিছত মোৰ টোপনি ধৰা নাই বোলো একে কৰি লওঁ সিহঁতি চব খোলে মই নাই খোৱা ইমান লাহে যায় নেকি চাৰ্জ কৰি আহিলোঁ আমি গৈ আছোঁ গৈ ইয়াক চাহ খাই আছোঁ এইফালে আমাৰ দাদা আছে এওঁ চাৰ দিৱাৰীত হেৰি কৰে আৰ্মিত কৰে এওঁ তাৰপিছত সেয়া বিৰাজে কিবা কিবি উলিয়াইছে চানা খায় এইটো আমাৰ বেগ হয় ইয়াত গোটেই খানা বস্তুৱে আছে খানা কিতনা খায়গা আমি যে বজাৰ কৰিছিলোঁ এই বেগটো ফুল খানা আছে এতিয়া আমি বিন্দাছ ভিউ এনজয় কৰি খাই গৈ আছোঁ ধন্যবাদ থাকক আমাৰ লগত চিয়াৰ্ছ খাই লওঁ আমি অকল খোৱাতহে লাগিছোঁ বাহিৰত বহুত এইবোৰ মানে ধূলি বালি হৈ গ'লে কাৰণ ধৰিব পৰা নাই আমি ধুনীয়া কিছুমান প্লেচ পাৰ হৈছোঁ এতিয়া পাইছোঁহি ইটাৰচি ষ্টেচন পাইছোঁহি আমি যিহেতু ট্ৰেইনৰ একদম আগতে আছোঁ ক'ত পাইছোঁহি কি পাইছোঁ ধুনীয়াকৈ ধৰিব পাৰি ৰখাব পাৰি ছেকেণ্ড ব্লগাৰ আমি মাত্ৰ 4 ভাগৰ 3 ভাগ কমপ্লিট কৰিলোঁ আৰু মুম্বাইলৈ আৰু মাত্ৰ অলপ দূৰ আছে বেছি দূৰ নহয় তাৰপিছত পামগৈ আমি এটা ছাৰপ্ৰাইজ দিম আমি এখন ট্ৰেইনত আহিছোঁ আৰু এতিয়া কোন আছে চাব দেই অ' বিটিবা হাই বৰ্তমান পাইছোঁহি এটা শিলৰ গাড়ী যাওঁ udah gaya apa? Kanection aja kan? Tuh kanection. Mul kanection namun dulu kan? Itu saja sana. Itu sana lah, bete ya apa aja. Simsagar. Dikila Hilo Salo Kalje. আমি আহি পাবহি হৈছোঁ বৰ্তমান মুম্বাই আৰু এই দাদা আমাৰ তাতে অসমতে কৰে আৰ্মিত চাকৰি কৰে এওঁক এতিয়া নমাম আমি এওঁ বহুত ধুনীয়া বন্ধু হৈ গৈছিলোঁ আমি তাত লগতে মানে ইমান দিন একেলগে থাকি এওঁৰ লগত কিবা এটা মানে এটাচমেণ্ট হৈ গৈছিলে এওঁ আমাৰ লগত মিলি গৈছিলে গতিকে বাই বাই দিছোঁ अब हम भैया को बाय बाय करेंगे भैया जाएंगे भैया कुछ बोल दो ओके थैंक यू गुड लक बाय कैसा लगा बढ़िया लगा भैया के साथ हमने बहुत खाना शेयर किया बहुत कुछ शेयर किया बहुत अच्छा लगा बहुत अच्छा इंसान है
तो भैया को नेक्स्ट स्टेशन में उतरेंगे भैया और हम उनको उतारेंगे थैंक यू আমি আৰু এতিয়া নামিব হৈছে মুম্বাইত ইহঁতি কৈছে পেক কৰিব হৈ গ'ল যিহেতু ময়ো অকণমান কিবি লাগি আছোঁ আছে এইটো দোকানে কিনিলোঁ আমি বস্তু আনিলোঁ এইবোৰ কাপোৰ বেডশ্বীট দি দিছিলে বেডশ্বীটখিনি লগতো দৰকাৰ হ'ব পাৰে আৰু বেয়া ভাগৰ লাগিছে কিবা এটা খাব লাগিব বহুতেই একো খোৱা নাই কিবা এটা খাব লাগিব আমি অৰ্ডাৰ দি থৈছোঁ KFCত আহিব নামি লওঁ আমি নামিম LTT লোকমান্য তিলক টাৰ্মিনেলছ আৰু তাত নামি পেলাই আমি খাম খাই লৈ আকৌ ৰাতি 12:45 আছে আমাৰ ট্ৰেইন গোৱালৈকে গোৱাৰ মেয়লৈ গতিকে আমি মোক মুখখন দেখি ধৰিব পাৰিছে কিমান ভাগৰ লাগি আছে কিবা এটা খালে শক্তি অলপ পাম গতিকে খাই মেলি লওঁ আৰু পেক কৰি প্ৰায় হৈয়ে গৈছে কৰি লওঁ গতিকে থাকক দিন আমাৰ লগত অহা পোৱালিটোক বাই বাই কৰিব হৈ গ'ল একদম পুৰা কাৰ্টুনছত বিজি ইধাৰ দেখো না আৰু আমাৰ এইটো পেক কৰি হৈ গৈছে এইটো আমাৰ বেগ এটা এইটো এটা বেগ ভাগৰ লাগিছে এইটো এটা বেগ ভাগৰ তাৰপিছত আমি বৰ ধুনীয়া ৰিয়েকশ্যন লৈ আছোঁ আমি বেগ লওঁ এওঁলোকো যাবলৈ লৈছে অ'কে মুম্বাই আমি আহি বৰ্তমান উপস্থিত হলোহি মুম্বাই LTT है अभी उपस्थित हुई भैया और একদম ভাগৰ লাগিছে ক'ব নোৱাৰো কিমান খবৰ ভাগৰ লাগিছে ফটো শ্বুট এটা হ'ল কাটিছিলোঁ ইয়াত ৰুম এটা ভাড়া কৰিছিলোঁ ৰুমত ৰ'বলৈ টাইম নহ'বগৈ আৰু আমাৰ 3000 টকা এনেই পানীত পৰিল কাৰণ বেছি সময় নাই আৰু কি ৰ'ব আমি এতিয়া বৰ্তমান গৈ আছোঁ বহুত যথেষ্ট ডাঙৰ ষ্টেচন হয় এইটো লোকমান্য তিলক টাৰ্মিনেলছ এতিয়া আমি অকণমান ৰেষ্টৰুমৰ ফালে গৈ আছোঁ বহুত ভাগৰো লাগিছে ধৰক আৰু 11:45 আমাৰ যিটো ট্ৰেইন আছে গতিকে অলপ KFCত কিবা কিবি অৰ্ডাৰ দিছিলোঁ খাব নোৱাৰি নহ'বা এইবোৰ কি খানা মছলাদায়ক খানা এইটো এক্সিট হয় এক্সিট পইণ্ট গতিকে আমি এক্সিট হ'ব গৈ আছোঁ এইটোৱে হৈছে লোকমান্য তিলক টাৰ্মিনেল দেখিছে আমি ৰৈ আছোঁ অৰ্ডাৰ ডেলিভাৰীৰ কাৰণে মানে যিটো আমি খাবলৈ দিছিলোঁ আমি অৰ্ডাৰ ডেলিভাৰী ল'লোঁ দেখিয়ে গম পাইছে কিমান ভাগৰ লাগিছে এতিয়া আমি বহি আছোঁ ইয়াত এবাৰ মানে টিকেটটো মিছ হৈ গ'ল 3000 টকা হ'ব একো নাই বহুত কিবা আনিছোঁ খাব KFC চাম এতিয়া তাৰপাছত আকৌ এতিয়া 12টা বাজিলেই প্ৰায় আমাৰ ট্ৰেইন আছে খাই লওঁ পানী পৰিছে ধন্যবাদ তাৰপিছত আমাৰ ট্ৰেইন প্ৰায় পাবহি হৈছে আৰু আমাৰ মুম্বাইটো গোৱাৰ কাৰণে যিখন ট্ৰেইন সেইখন বৰ্তমান পাই গৈছেহি আপোনালোকে ভাবিব আমি ৰাতি আহি আছোঁ ক'ৰবাত আমি আৰু আপোনালোকক মই দেখাব বিচাৰিছোঁ পাহাৰ কাবলি নে কিবা এটা ষ্টেচন পাইছোঁহি আৰু বহুত বেছি দূৰ নাই তাৰপিছত আমি নিজৰ গন্তব্যস্থানত পাই যামগৈ আমি এইখন ট্ৰেইনত আহিছোঁ হাই আমি সদায় ট্ৰেইনৰ আগ পাওঁহি হয় ৰখাই দিছে এইখন যাব গোৱা
তদাবি ফুলা এটি মন উন্মাদ হৈ হেঁপাহ বিচৰণ ধুপি ধুপি তদাবি ফুলা এটি মন উন্মাদ হৈ হেঁপাহ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰোদনে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰি হ'বনে যে মন যাত্ৰা হেঁপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীত অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান মাতগাঁৱৰ ষ্টেচনৰ বাহিৰৰ অৱস্থা এতিয়া আমি টেক্সি ল'ব লাগে টেক্সি লৈ পেলাই যাব লাগে এইফালে গোটেইখিনি টেক্সি আছে টেক্সি পাৰ্কিং আছে এই এইবোৰ পাৰ্কিং বুলি কৈছে নেকি জানতা মিছা মিছা কথাও ক'ব পাৰে সঁচা কথাও ক'ব পাৰে এইবোৰ স্কুটি আৰু এইখন আহি গ'ল কেব অ'কে এতিয়া বস্তুবোৰ আনলোড কৰিছে বিৰাজ বিশাল মোৰটো ল'বি উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰোদনে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰি হ'বনে যে মন হেঁপাহিছিলা দেখাগৰ সমান অকমানি পৃথিৱীত অকমান শিখৰৰে হেঁপাহি অনুমান দাদাই আমাক থৈ গ'লহি বৰ্তমান আমাৰ হোটেলৰ নাম কি আছিলে বিৰাজ হোটেল এম্বেচি সুইটছ আমি বুক কৰিছিলোঁ অনলাইন তাকে বিচাৰি আছোঁ भैया होटल एम्बेसी स्वीट्स कहाँ है एम्बेसी स्वीट्स नहीं पता और रूमत आহি আছোঁ এতিয়া বৰ্তমান 106 रूम नंबर चाई मैंने वो देखा था कपल इज आवर रूम बढ़िया 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 এইটো আমাৰ এখন বেড ডাবল বেড এইটো এটা ডাবল বেড এইটো এসি ঠাণ্ডা লাগিছে ইয়াত কিন্তু কিমান গৰম আপুনি আমাৰ পিন্ধা কাপোৰ দেখি গম পাইছে 38 ডিগ্ৰী সেলসিয়াছ চুৱেটাৰ আনিছিলোঁ জেকেট আনিছিলোঁ চব পেকড এইবোৰ দৰকাৰ নাই এতিয়া তাতে বেবি আছে আৰু ইয়াতে কিবা এটা অৰ্ডাৰ দিছোঁ খাই লওঁ আহিছে নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুত আপোনালোকে দেখিলে আমি খালো বলো এতিয়া অলপ টাইম ৰেষ্ট লওঁ সন্ধিয়া হ'ব তাৰপিছত লাহেকৈ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিম আজিৰ এই ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পালে মানে কি ন আৰু এতিয়া অহা যোৱাহে কৰিছোঁ যাত্ৰাটো ব্লগ কৰিছোঁ এতিয়া মেইনখিনি কৰিম বা বিচ চিজ কি ফুৰিব পাৰি কেনেকৈ ফুৰিব পাৰি চব দেখুৱাম ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰি থৈ যাব যাতে মই আৰু আকৌ বনাবলৈ ভাল পাওঁ নহবা যদি নিদিয়ে তেতিয়ানো কেনেকৈ ভাল পাম বনাবলৈ মানুহে ভালেই নাপায় এইবোৰ কিনো কৰি থাকিম বুলি ভাবিম গতিকে ধন্যবাদ বাই বাই কেনভাছত আঁকিবলে মন মনতে সজোৱা
এখন